ওয়েলকাম জব স্টার এডুকেশন। 1 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় গছ কি? উত্তৰ হুলুং গছ। প্ৰশ্ন নং 2, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কোনটো জীৱৰ নামত উৎসৰ্গিত? উত্তৰ ধনেশ পক্ষীৰ। প্ৰশ্ন নং 3, মিজো শব্দৰ অৰ্থ কি? উত্তৰ পাহাৰৰ বাসিন্দা। প্ৰশ্ন নং 4, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন? উত্তৰ চুহুংমুং। প্ৰশ্ন নং 5, পৃথিৱীৰ আটাইতকৈ ডাঙৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ টুকলাই, যোৰহাটত। প্ৰশ্ন নং 6, কোনো প্ৰাণী কিমান বছৰ নাপালে অৱলুপ্ত ধৰা হয়? উত্তৰ 50 বছৰ। 7 নম্বৰ প্ৰশ্ন, নামদাং শিলৰ সাঁকো কোন ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। প্ৰশ্ন নং 8, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন? উত্তৰ ছাহাৰা মৰুভূমি। প্ৰশ্ন নং 9, মানৱ জাতিয়ে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি? উত্তৰ তাম। 10 নম্বৰ প্ৰশ্ন, চাংলু কোন ৰাজ্যৰ লোকনৃত্যৰ নাম? উত্তৰটো হৈছে নাগালেণ্ডৰ। 11 নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথম সত্ৰখনৰ নাম কি? উত্তৰ বৰদোৱা সত্ৰ, 1994 চনত স্থাপিত। প্ৰশ্ন নং 12, হোম ৰুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল? উত্তৰ বাল গংগাধৰ তিলকে। 13 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকা সভ্যতাৰ মানুহে কাক পূজা কৰিছিল? উত্তৰ পশুপতিক। 14 নম্বৰ প্ৰশ্ন, বনৰীয়া ঘোঁৰা পোৱা বিশ্বৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 15 নম্বৰ প্ৰশ্ন, কোন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হয়? উত্তৰ লক্ষীনাথ বেজবৰুৱা। 16 নম্বৰ প্ৰশ্ন, জাতিংগা কোনখন নৈৰ উপনৈ? উত্তৰ বৰাক নৈৰ। 17 নম্বৰ প্ৰশ্ন, জাতিংগা ক'ত অৱস্থিত? উত্তৰ ডিমা হাছাত জাতিংগা অৱস্থিত। 18 নম্বৰ প্ৰশ্ন, চৰাইয়ে আত্মহত্যা কৰা ঠাইখনৰ নাম কি? উত্তৰ জাতিংগা। 19 নম্বৰ প্ৰশ্ন, অসমৰ ৰোমান্টিক চহৰ কোনখন? উত্তৰ তেজপুৰ চহৰক অসমৰ ৰোমান্টিক চহৰ বোলে। 20 নম্বৰ প্ৰশ্ন, দেওহাঁহ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? উত্তৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত। নমস্কাৰ।